সো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো স্পেচিয়েলি পিয়'ৰ এল'ভেৰা জেল আপুনি কেনেকৈ বহুত দিনলৈকে ৰাখিব পাৰিব। সো তাৰ কাৰণে মই দুটা এল'ভেৰা পাত লৈ লৈছোঁ এনেকুৱা চাওক। তাৰপিছত মই এই পাত দুটা ভালকৈ ধুই ল'ম। তাৰপিছত মই পাত দুটা এখন কাঁহীতকৈ লৈ লৈছোঁ আৰু এখন চুৰি লৈ লৈছোঁ আৰু এটা বাতি লৈ লৈছোঁ। মই ইয়াৰ বাকলিবিলাক কাঁহীখনত থ'ম আৰু এল'ভেৰাৰ ভিতৰৰ যিখিনি জেল আছে সেইখিনি বাতিটোত উলিয়াই ল'ম। এয়া চাওক। ভিতৰৰ এল'ভেৰা যিখিনি জেল আছে আপুনি এনেকৈ চামুচেৰে উলিয়াই ল'ব। ষ্টিলৰ চামুচ হ'লে ভাল হয়। আৰু যিখিনি বাকলি আছে সেইখিনিও আপুনি গাত লগাই পেলাই একদম ড্ৰাই হ'ব, যেতিয়া সেইটো পাতটো শুকাই পেলাই পাউডাৰ বনাই ল'ব পাৰিব। এতিয়া গ্ৰাইণ্ডাৰৰ জৰিয়তে মই এইখিনি মিহি কৰি ল'ম। আপোনালোকে যিখিনি ফেফন দেখা পাইছে সেইখিনি আপোনাৰ এদিন পিছত নোহোৱা হৈ যাব। এইখিনি হ'ল আপোনাৰ পিয়'ৰ এল'ভেৰা জেল। আৰু মই বহুত দিনৰ কাৰণে থোৱাৰ কাৰণে সেইখিনি মই বেলেগকৈ বনাম, কাৰণ মই এইখিনি মূৰত লগাবৰ কাৰণে থৈ দিছোঁ। মই মূৰত কেনেকৈ লগাম আপোনালোকক নেক্সট ভিডিঅ'ত মই দেখাম। মই বাতিতকৈ এক্সট্ৰা যিখিনি জেল থৈ দিছিলোঁ সেইখিনিত মই ইয়াতে ভিটামিন চিৰ টেবলেট দিম। যিকোনো ভিটামিন চিৰ টেবলেট দিব পাৰিব আপোনালোকে, আৰু বা ভিটামিনৰ ই টেবলেটো দিব পাৰিব। মই এয়া ভিটামিন চি টেবলেট দুটা দি দিছোঁ, কিন্তু মোৰ বেছি হৈ গ'ল। একচুৱেলি এটা দিলেও হৈ যায়, কাৰণ মই অলপে বনাইছোঁ। বেছিকৈ বনালে দুটা বা তিনিটা দিব লাগিব। তাৰপিছত মই সেই টেবলেটকেইটা গুড়ি কৰি লৈছোঁ, লৈ পেলাই ইয়াতে মিক্স কৰিম। যেতিয়ালৈকে মিক্স হৈ নাযায় তেতিয়ালৈকে মিক্স কৰি থাকিব। মিহিটো অলপ মোৰ কমেই হৈছে, সেইকাৰণে অলপ গুড়াটো দেখা পাই আছে। তথাপিও একো নহয়, এনেকৈ কৰি ল'লে আপুনি নাই বোলে আপোনাৰ 3 মাহ বা 4 মাহ এনেকৈ জেলটো বহুত দিন আপুনি ফ্ৰিজত ষ্ট'ৰ কৰি ৰাখিব পাৰিব। তাৰপিছত মোৰ এনেকুৱা খালী বটল এটা আছিলে, তাত মই এইটো জেলখিনি সোমাই থৈ দিম। ভিডিঅ'টো যেতিয়া আপোনালোকৰ কাৰণে কিবা উপযোগী বুলি লাগিছে, যে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো।